মই এনেদৰে মোবাইলত বন্দী কৰি ৰাখিছিলোঁ আৰু আপোনালোকৰ আপডেট মানে ভিডিঅ'টো দিয়াই হোৱা নাছিলে, সময়ৰ অভাৱ। যিহেতুকে আগতেও কৈছোঁ মোৰ সৰু ছোৱালী আছে আৰু ঘৰত মা অসুখ, গতিকে মই ভিডিঅ'বোৰ সময়মতে দিব নোৱাৰোঁ। ভিডিঅ'বোৰ কৰি থোৱা থাকে কিন্তু মই এদিন কৰিব টাইম নাপাওঁ, তেনেকুৱাতে থাকি যায়। তাকে ভাবিছোঁ আজি আপোনালোকক অকণমান দেখুৱাওঁ বুলি। চাবচোন আৰু ভিডিঅ'টো কেনে পাই জনাব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পায় নে বেয়া পায়, মই ভিডিঅ' দিয়াটো বিচাৰে নে নিবিচাৰে, সেয়া মন্তব্য আপোনালোকে মোক জনাব। যি কি হওক নহওক, ব'লক আজি আমি খেলৰ দৃশ্যখিনি চাওঁ আৰু লগতে আছে বঁটা বিতৰণী সভাখনো কিছু দৃশ্য দিয়াই আছে, গতিকে ব'লক। পোৱালি জানো, এইটোতো ইয়াৰ ষ্টুডেণ্টটো নহয়, এইটো কাৰ পোৱালি? এই কোনোবা গাৰ্জেণ্টৰ লগত আহিছে চাগে, কেঁচুৱা লৈ আহিছে। 200 মিটাৰ দৌৰ আছিলে, এয়া দেখিছে আপোনালোকে। 200 মিটাৰ দৌৰত দৌৰি আছিলে ডাঙৰ ক্লাছৰ ল'ৰা ছোৱালীখিনি বাৰু, মানে 7, 8, 9 এনেকুৱা ল'ৰা ছোৱালীখিনি। 200 মিটাৰ দীপাঞ্জলি জীয়েকজনী যে নদৌৰে হেল্ল', আহিছোঁ। আমি ডাইৰেক্ট স্কুল যোৱা নাই, মানে ইয়ালৈকে আহিলোঁ যে BS ফিল্ডলৈ। স্কুলত নাই যোৱা, ইয়াতে আহিলোঁ। নাই দিয়া। চাইজৰ ওপৰত উঠি লৈছে। বগা গুলপীয়া নাই, আমাৰ কাম নাই। আছে। নাই পোৱা। বগা গুলপীয়া আৰু এটা থাৰ্ডটো দেখা নাপালোঁ নহয়। এজনী পৰিলে, এই হালধীয়াজনী, এই বগাজনী এই পাইছে, সেই হালধি বগাজনী পাইছে। সিহঁতক আকৌ দৌৰাব, আকৌ দৌৰালে নোৱাৰে আৰু 5ৰখিনি ডাঙৰ আছে ন। এতিয়া ইয়াত 5ৰখিনি দিছে। দৌৰিব নোৱাৰিলেচোন। চাহলে আহা, ইয়াত আছে বটল।
বহাগাতে আমারে